ৰাম ৰাম মই কৈছোঁ মই আছোঁ আপোনাক চাই আছোঁ তুমি ভিতৰত যোৱা মই আছোঁ বুলি কৈছোঁ নহয় তুমি ভিতৰলৈ যোৱা মাধৱী গোৱালি পাৰৰ গোপীসকলে আমাৰ পুনাকণা জন্ম উপলক্ষে অকণমান আনন্দ উৎসৱ কৰোঁ বুলি ভাবিছে তাকে আপোনাৰ অনুমতিৰ বাবেহে লৈ আছে সুন্দৰ কথা মাতা সকলোকে আনন্দ কৰা সকলোকে ভাল 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 শুনিছনে
জনাব কোনোবা অতিথি আহিব পাৰে আৰু তুমি ভালদৰে চোৱা চিতা কৰিবা মহাৰাজ মই আছোঁ কোনো চিন্তা নকৰিব মহাৰাজৰ তেনেকুৱা নুৰুখা নুৰুখে জন্ম হ'ব পাৰেনে বাৰু ভাল পোৱাটো পাইছোঁ আমাৰতো ভাল কি ক'বা কথা পাতি আছোঁ মোক খং কৰি আছে মোক পায় মনত কাম এটা ভাবো দেই বুঢ়া বয়সত বাৰু হ'ব লাগেনে বাৰু এটা কথা শুনা দেই আলহী বহুত আহি আছে দেই আমাৰ গাখীৰখিনি ভালকৈ ভিতৰত লৈ যাব লাগে আমি চলি আছো এতিয়া যে নৃত্য কৰিব কেইজনী মানুহে তোমাক কৈছে মাক চাই যে মই দেখিছোঁ মই ক'লো নহয় মাক চাই যে একেবাৰে ৰচকী পচকী একেবাৰে মই থাক মাকজনী এফালে জেগে ফুৰে একেবাৰে গাখীৰখিনি লৈ পেলাই ভিতৰতে নষ্ট পাইছে তেনেকে লৈ যাওঁ নি গাখীৰখিনি লৈ পেলাই ভিতৰতে নষ্ট এতিয়া মোৰ গাত লৈয়ে আছে নহয় যোৱা ভিতৰতে নষ্ট হ'ব মই আছোঁ চিন্তা নকৰিবা ব'লা মই তেনেকে যাওঁ নে ব'লা আমাৰে চাপা আমাৰে এতিয়া তেনেকে যাম নে চিধাকে যাওঁ গাখীৰ বেয়া পলুজা একেবাৰে ৰচন পচন হৈ পৰিছে কইনা
আকৌ আহিবা দেই সেইদিনা একেবাৰে মাছ মছলা খাবই নালাগে আৰু আহিবা আকৌ দেই আমাৰো ভাল লাগে আহিলে যেনিবা যোৱাগে যোৱা নেকি ইয়াৰ বাপেকৰ নিচিনাহে হৈ থাকিব আহিলা একেবাৰে উঠি আহিছে আৰু দেই যোৱা নাই আহিবা আকৌ যোৱাগে নেকি ৰাতি আই মই আছো মই আছো ময়ো আছো ৰাণীয়া ইয়াতে খুৱাই হ'ব ৰাণীয়া মই চাওঁ আপুনি চিন্তা নকৰিব আপুনি ভিতৰত কাম হ'ব না মই আছো মই থাকিম ইয়াত এই মাধৱীহে মাজে মাজে অকণ খেলি মেলি কৰি থাকে হ'ব হ'ব কাম কৰিবলৈ আহিছা নকৰিবা কষ্ট কৰিবা চালো ৰাণীয়ে ভিতৰৰ পৰা হ'ব হ'ব নহয় আমি কেঁচুৱাহে চাই আছো অ' বান্ধৱী আমি পুনাকৰক চাই আছো শুনাজনক চোৱা চিতা কৰি আছো নহয় মই পুনাকৰক চাই নহয় মাজে মাজে মই ভিতৰলৈ কোনোবা পঠিয়াম কাম কৰিবলৈহে পঠিয়াম ভিতৰত সি বুজিয়ে নাপায় এতিয়ালৈকে এই মই কামৰ ক্ষেত্ৰত ভিতৰত পঠিয়াম নেযায় মই কি কৰিব ই বুজি গ'লো ময়ে বুজি পাইছো মানে এতিয়া কেনেকৈ হ'ল গৈ পাই বা সেনেকুৱা কেনেকুৱা গাখীৰ মানে নাপাৰি হ'ব হয় হ'ব তাৰ ব্যৱস্থাটো কৰ মহাৰাণীয়ে
কি কৰিব ঠিক নাই মই এইফালে গৈ থাক এইফালে ৰাম কেনেকুৱা মানুহবোৰে আহিছে এইফালে গ'ল ৰাণীয়ে তোমাক আমনি কৰিবলৈ লাগিছে ৰাণীয়ে ৰাণীয়াই ৰাণীয়া তোমাক আমনি কৰিবলৈ লাগিছে নহয় আপুনি পুস্তক বস্তু ৰাণীয়ে অকণমান আমনি কৰিবলৈ লাগিছে আমাৰ নাই বোৱাৰী বৰ ভালদৰে খোৱা বোৱা কৰিলে নহয় আহি থাকিব আকৌ হ'ব একো নহয় সলালে ৰ'বা চাবলৈ মন কৰিছে অকণমান ৰাণীয়ে আপোনাক দেখা শুনিয়ে ভাল হৈ গ'ল শুনাকণৰ ৰাণীয়ে নিশ্চয় কিবা অলৌকিক শক্তি আছে যেন পাইছোঁ মই নহ'লে এনেকুৱা হ'ব পাৰেনে বাৰু হ'ব এতিয়া কামত লাগে বল কামত লাগে বল তুমি ভালদৰে খোৱা বোৱা কৰিলা নে যা হ'ব প্ৰণাম আহক সনাতন তুমি এখেতসকলৰ আপ্যায়নৰ ব্যৱস্থা বলো এইফালে বলো এইফালে কোনে বলো এইফালে
নাই কৰা। আমাৰ সেই মন্দিৰত ৰকাচাৰ্য নামে এজন ভাল পণ্ডিত হয় 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 তাৰ আগে আমাক আপোনাৰ পোনাকণক দেখুৱাওক মহাৰাজ। নিশ্চয় নিশ্চয় ৰাণী পোনাকণক লৈ আহে। আশীৰ্বাদ কৰ মোৰ বাচ্চা যেন দীৰ্ঘজীৱী এই আমাৰ একেটা বৰ ধুনীয়া ৰাখিব জানো দিয়ক 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 ভয়ত জড়িত মেঘসাগর নাম সংকীর্তনের সুধীর সুন্দর করে জীবন ওনাগত গড়ে থাকে জয় 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 আমি পিছে আমি মহাৰাজক লৈ যাওঁ আপোনালোকৰ বিষয়ে চোৱা চিতা কৰিবলৈ। ব'ল আহক আহক ব'ল আহক। ৰাণী মই পোনাকণৰ বিষয়ে চোৱা চিতা কৰি আছোঁ। আমি পোনাকণকে চাই নহয় মই চাইছোঁ মই যেনিবা কৈছিলে তুমি ভিতৰলৈ যোৱা তেনেকৈহে কৈছোঁ। আৰু তুমিও এই বোৱাৰী পাৰলৈ যোৱা গোমৎস্যসকলৰ ওচৰলৈ যোৱা যোৱা। মহাৰাজে যদি কেনেবাকৈ গম পায় ইয়াত আছাহি বুলি ক'ব আকৌ যোৱা তালৈ তালৈ যোৱা। হ'ব হ'ব যোৱা। ঐ মই কামলৈ আহিছোঁ ভালকৈ চাবি আৰু বেছি সময় ইয়াত নাথাকিবি আকৌ কামত ধৰিবিগৈ। হ'ব হ'ব যোৱা সনাতন ৰাণীক মই মাতিছোঁ বুলি। ৰাণী আই গৈছোঁ সনাতন মহাৰাজে মাতিছিলে। ৰাণী কি ক'ব আৰু বুঢ়ী ৰাণীৰ কপাল ভাল হ'বনে? ইনেই বুঢ়ী নাচনী তাতে আকৌ দুয়োটি ল'ৰাই বিচক্ষণ লক্ষণ যুক্ত ঐশ্বৰিক শক্তিলৈ জন্মগ্ৰহণ কৰিছে। অধিক বলৱান হোৱাৰ বাবে ৰোহিণী দেৱীৰ ল'ৰাৰ নাম থলে বলোৰাম
আৰু আমাৰ পোনাখনৰ নাম হ'লে কৃষ্ণ। আইঐ দেহি, কি সুন্দৰ নাম। মোৰ বাচ্চা যেন ভালে থাকে। পাছত বৰ্ণানুসাৰে পোনাখনৰ নাম অনেক হ'ব পাৰে। মোৰ বাচ্চা ভালে থাকে। মহাৰাজ, বাহিৰত কেইগৰাকীমান গোৱালী আহিছে। সম্ভৱ আমাৰ পোনাকণক চাবলৈকে আহিছে মহাৰাজ। ৰাণী, তুমি তেওঁলোকৰ আপ্যায়নৰ ব্যৱস্থা কৰিবা। মই এখনতে বিশ্ৰামৰ নিকোঁ। ভাল বাৰু মহাৰাজ। আহা, চোৱা চোৱা। সনাতন, অ সনাতন।
কি যে হাঁহিটো দিছে নহয় মোৰ কিবা গাটো এখন কিবা কি কৰিছে বোলো কোনবা ক'ৰ পৰা আনিছা? আই, আমি বহুদিন ধৰি আপোনালোকৰ ইয়াতে মুখপাত কৰি আছোঁ। পুৰণি বাকী লোকৰ মুখে শুনিবলৈ পালোঁ আমাৰ গোবৰাজৰ হেনো এই বৃদ্ধ বয়সত এটি বৰ সৰ্বসমক্ষণ পুত্ৰ জন্ম লাভ কৰিছে। তাকে চাই ময়ো সাৰ্থক কৰোঁ বুলি আহিলোঁ আই। চোৱাচোন বৃদ্ধকালৰ ঈশ্বৰৰ দানস্বৰূপ নয়নৰ মণি দাসৰো দাস অকল আমাৰেই নহয় তোমালোকৰ চোৱা আইটি চোৱাত বাধা নাই নহয় আৰু দেখি আই যদি কোনো মানুহে মই কোনাটিক একেলা ল'ব পাৰোঁনে পাৰা কোনাটিৰ ৰূপ লাৱণ্য দেখি কোন মানুহেনো নোলোৱা হৈ থাকিব পাৰে দিয়া আই তোমাৰ পুত্ৰক লৈ জীৱন সাৰ্থক কৰোঁ ল'ৰাটো কোলালৈ অনাৰ লগে লগে এনে লাগিছে এৰা ৰাণী আই তুমিহে ভাগ্যৱতী এই বৃদ্ধ কালত কোটি কোটি ভাগ্যৰ বলত এটি পুত্ৰ সন্তান জন্ম দিছা তুমি খন্তেক ইয়াতে ৰোৱা মই অলপ ভিতৰৰ পৰা আহোঁ বাৰু আই মই স্তম্ভন ৰাণী অকস্মাতে সেইটো কিহৰ শব্দ চাওক
অযোধ্যা মহাৰাজ এনে বিষয়ে কি মোৰ বাচ্চা আজি কোনোমতেহে ৰক্ষা কৰিম ৰাণী তুমি ভালদৰে চোৱা চিতা কৰিবা বাচ্চা মহাৰাজ সনাতন আৰু মাধৱীক ভালদৰে চাবলৈ দিছিলোঁ হঠাতে কি হৈ গ'ল একো গমকে নাপালোঁ বাৰু লোৱা এতিয়া ভালদৰে খুৱাই খাম বাচ্চা কানাই এনে অলৌকিক ৰূপ দেখি মোৰ ভাৱ হয় কোনোবা এজন দেৱতা আহে আপোনাৰ ঘৰত পুত্ৰস্বৰূপে জন্ম লাভ কৰিছে নহ'লে ৰাণীয়ে সাধাৰণ মানুহৰ পক্ষে এনে কাৰ্য অসম্ভৱ মাধৱী তাৰাই টোপনি ধৰিছে মোৰ না ভিতৰতে অলপ খুৱাই দিব তাৰ মানে মহারাজার মনাদে সন্তোষিত করি আকাশৰ নিতা ডিঙি মাৰি প্ৰৱেশিলা চক্ৰবাস জয় তাৰ পাছত মহাৰাজাৰ ৰাজমুকুট আৰু অৰ্ধৰাজ্য এই চক্ৰৱাতৰ হাত প্ৰৱেশিলা চক্ৰবাৰ অসুৰলৈ যামাজি বিচাৰ কৰিছা চকুদাৰ পুত্ৰ কাশী বিচাইলত পা প্রবেশিলা চক্ৰবাৰ অসুৰলৈ যায় মহাৰাজৰ প্ৰাণৰ বৈৰিক ইয়াতেই থাকিব লাগিব মহাৰাজৰ প্ৰাণৰ বৈৰি ইয়াতেই থাকিব লাগিব যাও পলম নকৰো এইফালে হ'ব লাগিব এইফালে নাই এইফালে নাই এইফালে নেকি এইফালেও নাই আৰে ক'ত থাকিব এইফালে চাইব লাগিব আগবাঢ়ো এইফালে ইয়াতে আছে পালো যাও What?
নাই কানাই ক'ত আছা কানাই আই ৰাণী আই 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 ৰাণী আই ৰাণী আই কানাই কানাই নাই দেখোন ৰাণী আই কৃষ্ণ কৃষ্ণ মাধৱী কৃষ্ণ কৃষ্ণ কানাই তুমি কি কৰি আছিলা মাধৱী সনাতন সনাতন কি কৰিলো ৰাণীয়া নাই শুনা ৰাণীয়া ভিতৰত কি কৰি আছিলা মই ভিতৰত কাম কৰি আছিলোঁ ৰাণীয়া তোমালোকক বাৰে বাৰে কওঁ কানাইক ভালদৰে চাবা ক'ত যোৱা তোমালোক মই চাই আছিলোঁ নহয় দাদা মাধৱীয়ে চাম বুলি ক'লে মই ভিতৰলৈ গৈছিলোঁ তুমি এফালে চোৱা এফালে চোৱা এইফালে কি থাকিব পাৰোঁ এইটো নাছিলে নহয় ৰাণীয়া ইমান ভালদৰে কওঁ কানাইক অকণমান ভালদৰে দুইজনে চাবা নাই কথাত গুৰুত্ব নাই মই চাই আছিলোঁ ৰাণীয়া মই মাধৱীক অকণমান গৈ পেলাই ভিতৰত কাম কৰিবলৈ গৈছিলোঁ তোমাৰ লগত কানাই ৰাখিব নোৱাৰো কানাই মোৰ লগত থাকিব এইবাৰ আপুনি চিন্তা নকৰিব ৰাণীয়া এইবাৰ মই থাকিম দাদা তোমাৰ লগত টোপনি টোপনিত থাকা শুনিলি এতিয়া শুনিলি নে তোৰ কাৰণে মই কথা শুনিবলগীয়া হৈছে ঐ। তুমিহে চাম বুলি কৈছিলা মই মই কৈছিলো চাম বুলি কৈছিলোঁ তই চাম বুলি কওঁতে মই ভিতৰলৈ গৈছিলোঁ বে তুমি কোৱা কাৰণে মই ভিতৰত আছিলো তেনেকৈ কথা ক'ব নালাগে